বাইক চলাই চাব দে হেৰি দে গম পাইছিলে গুটকা খাই খাই দাঁতৰ অৱস্থা কি হৈছিলে তো গুটকা এৰিবৰ কাৰণে আজি ভাবিছিলোঁ ৱাছ কৰিম বুলি বাইক চলাই চাব দে হেৰি দে টোটেল দিবলৈ দিলো একে পকাই ধৰিছে মই ভাবিছোঁ ক্লাছডাল ধৰি থকাই ভাল বাইক চলাব পাৰিছে দেখোন অঁ এফালে ধৰি থাকিলে হ'ল ভৰি মিলাই দিম নহয় মই চলাবা আহোঁতে গাইজ তো এতিয়া মই মানে আপোনালোকৰ ভিডিঅ' কেইটামান ক্লিপ দেখাম আৰু কি কাৰণে আজি দেখাইছোঁ আপোনালোকে চাগে ভাবিছে চাগে মানে যিহেতু গম পাইছে মই গুটকা এৰিবৰ কাৰণে ডক্টৰৰ ওচৰত গৈছিলোঁ আৰু তাৰপিছত মই সেই ভিডিঅ'টো পষ্ট কৰা নাছিলোঁ এইটো কাৰণে যে ময়ো মানে চাইছিলোঁ নিজকে গুটকা এৰিব পাৰিম নে নোৱাৰিম আৰু এতিয়া মানে চাফা হৈ গ'ল কিন্তু এই বস্তুটো মোৰ কোনো কওঁ নহয় এইটো প্ৰব্লেমটো হৈছিলে চাহ খাই লগালগ পানী খাই দিয়াৰ কাৰণে দাঁতত ক্ৰেক বহিছিলে আৰু কিছুমান দেখা পাইছে অলপ ৰঙচুৱা হৈ আছে তো এইটো কাৰণে মই এতিয়া কোচিং এটা কৰিও আছোঁ তো 12,000 টকা কোচিং কৰিব লাগিব সেইটো কৰিলে বেছি সোনকালে চাফা হ'ব তথাপিও এতিয়া যিখিনি কৰি আছোঁ চাওঁ কেইদিনমান কেনেকুৱা কি হয় আৰু গুটকাটো মই এইটো কাৰণে দাঁত ৱাছ কৰিছোঁ যে মানে গুটকাটো ন সঁচাকৈ মানে যোনে খায় ন সি গম পায় এৰিম বুলি ভাবিলে এৰিব নোৱাৰে তো সেইটো কণ্ডিশ্যন মোৰ লগতো হৈ আছিলে আৰু এইফালেতো আৰু কেনেকুৱা লেভেললৈকে বকো কৈ দেচোন ক গু খা বুলি কয় লেটিনক গু খা বুলি কয় এইবিলাক আমাৰ অসমীয়া ভাষাত কয় মানে নাপাওঁ কোনো কিমান এনেকৈ শুনা পালোঁ তো গুটকাটো মানে দাঁত ৱাছ কৰা আজি কেইদিন হ'ল 20 দিন 21 দিনমান হৈ গ'ল নেকি ন 21 দিনমান হৈ গ'ল মানে যিটো মানুহ মানে গুটকা খোৱা দিনৰ পৰা ধৰি আজিলৈকে মই ৰেকৰ্ড চাগে এইটো যে 21 দিন ধৰি মই গুটকা নোখোৱাকৈ আছোঁ মানে এতিয়া টোটেলি একদম কণ্ট্ৰল আহি গ'ল এইটো বস্তুৰ ওপৰত এতিয়া কোনোবাই যদি খায়ো থাকে মোৰ মানে সেই এডিকশ্যনটো নাইকিয়া হৈ গ'ল আৰু এতিয়া মই গুটকা চুবাই থকা নাই এতিয়া মই তামোলতি হৈ গ'লোঁ এতিয়া তামোল খাওঁ তেনেকৈ চব টাইম নহয় মানে যিহেতু গুটকা চুবাই থাকোঁতে মানে কি হৈছিলে গুটকাটো এনেকুৱা এটা বস্তু মানে টাইম পাছৰ নিচিনা হৈ গৈছিলে তো এতিয়া সেইটো জেগাত মানে কেতিয়াবা তামোল এখন খাওঁ আৰু কেনেকুৱা দাঁতকেইটা আগতকৈ ভাল লাগিছেনে আৰু এতিয়া গাইছ এটা ধুনীয়া জেগাত গৈ আছোঁ আমি ক'ত গৈ আছোঁ ক কি নাজানো গাইছ আপোনালোকক এতিয়া ডাইৰেক্ট একদম লগ পাইছোঁ মটৰ ব্লগিঙত আৰু মানে য'ত মই দাঁত ৱাছ কৰিছিলোঁ ন সঁচাকৈ বহুত ধুনীয়াকৈ কৰিছে বহুতে কয় দাঁত ৱাছ কৰাৰ পিছত দাঁত কিবা খিৰখিৰাই থাকে তো তেনেকুৱা একো মানে মোৰ প্ৰব্লেম হ'ল বুলি নাভাবোঁ আৰু তেজ ওলাই বুলি কয় একদম মানে এক টোপালো তেজ নোলালে মোৰ সেইটো গুটকা এৰিবৰ কাৰণে আজি ভাবিছিলোঁ ৱাছ কৰিম বুলি আৰু এইফালে মানে বস্তুবিলাক দেখি মানে মোৰ টেনশ্যনেই হৈ গৈছে আৰু এতিয়া যিহেতু মই ভিডিঅ' চিডিঅ' বনাব নোৱাৰিম এইফালে আমাৰ সঞ্জয় অলপ ক্লিপ কেইটামান লৈ দেখাব বাকী চাই থাকক আৰু এতিয়া মনৰডাল হেডফোনডালত গান এটা লগাই ল'ব লাগিব তো এতিয়া ষ্টাৰ্ট হ'ব ৱাছ কৰা বাকী চাই থাকিব গাইজ গুড ইভিনিং গৈ আছিলোঁ মৃত্যুঞ্জয় মন্দিৰৰ ফালে এতিয়া মোৰ লগত কোন আছে এবাৰ দেখাই দিয়া মুখত মাস্ক চাক্স মাৰি কৰি মোৰ বৰষুণ আহিব এইফালে চোৱা এই মজা লাগিছে হয়নে তামাম লাগিছে কিবা মানে আৰ্ট কৰি থোৱা নিচিনা লাগিছে এইফালে সেইটো আৰ্টটো মই কৰিছিলোঁ দেই ছাৰ হা অঁ পানী দি পেলাই কালাৰ মাৰিছিলোঁ এইটো আকাশত ডাঙৰ ফটো শ্বট চলি আছে দেখোন আমিও এখন উঠি যাওঁ নেকি কিন্তু ৰাস্তাটো ন কিবা এটা ভাল লাগে আৰু মানে ভিউটো কি মজা লাগিছে আৰু ৱেডাৰটোৰ লগত সেইফালে চোৱা নাই মোৰ ঠাণ্ডা দিন লাগি গৈছে অঁ ফটো এটা উঠিব পৰা গ'লহেঁতেন উঠিবা নেকি সেইখিনিতে তই ভাবোঁতে জেগাই পাৰ হৈ আহিলোঁ দেই এতিয়া উঠো বুলি ক'ব নালাগে তই এতিয়া ফটো উঠো বুলিও ক'ব নালাগে মই ফটো উঠিবা দেখি কৈ দিছোঁ ভাবি থাকোঁতে ৰাস্তাই পাৰ হৈ আহিলোঁ সেইখিনিত যদি পাওঁ তেতিয়া ৰাখি দিম ফাৰ্ষ্ট টাইম তই মোক মাৰি দেচোন মোক মাৰি দে পৰ্ট্ৰেটত মাৰিবা এতিয়া বনাই দিব পাৰোঁ তেনেকৈ আইফোনত আহিব নেকি এতিয়া এফালে এজনীক ৰিলছ বনাই দিব লাগে তই মোৰ ওচৰলৈকে আহি থাক মই নাযাওঁ আমি বাদ দেব
কি হ'ল ওকে গাইজ তো আমি এতিয়া ফটো চটো উঠি ইয়াৰ পৰা ওলাই দিলোঁ আৰু এতিয়া কলৈ গৈ আছোঁ কোনো গম নাপায় ভালে মানে পৰিৱেশ পূৰা ঠাণ্ডা ভালেই হৈছে দিয়া মানুহৰ বেছি ভিৰ লাগি থাকিলে বহুত দিগদাৰ লাগে আৰু সন্ধিয়া টাইমত ন এনেকুৱা টাইমত আহিলে বেছি ভাল লাগে এইফালেও যাব পৰা যায় দেখোন ধুনীয়া মৃত্যুঞ্জয় মন্দিৰৰ পৰা ওলাই দিওঁ এইফালে মানে বতৰটো যিহেতু বেয়া ন বৰষুণ দি আছিলে ডাঙৰ বৰষুণ নাহোঁতে আমি ধুমাধুম ওলাই যাওঁ বাইকখন আছিলে সেই তাতে তো জল্দি বৰষুণে পাব मेरे डब बत्ती बहुत थले काली कार है डब बत्ती बहुत थले